TMPKৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ লাইখুটা স্থাপন। নমস্কাৰ, অৰ্নিছ ইণ্ডিয়া 24 মই সংগীতাই সকলোকে স্বাগতম জনাইছো। গোগামুখ নাহৰবাৰী চুমনিগাঁৱত মিচিং পৰম্পৰা মাংগলিক কাৰ্যসূচীৰে আৰু মিচিং গুমৰাগ সমানেৰে অহা 2-3-4 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হবলগা TMPKৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ লাইখুটা স্থাপন কৰিলে মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK, MMK, TMMK। অনুষ্ঠানটিত উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙিয়া, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মোহন গগৈ, সাধাৰণ সম্পাদক ৰাজু পেগু আৰু প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক, সংগঠনৰ বিষয়ববীয়াৰ লগতে স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজ। উক্ত অনুষ্ঠানটি সুকলমে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জাতি, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ তৰফৰ পৰা। অহা 2-3-4-5 ফেব্ৰুৱাৰী তাৰিখে মিচিং স্বায়ত্তশাসিত পৰিষদৰ যিটো স্থায়ী চহৰ চুমনি গাঁৱত টাকা মিচিং পৰিক্ৰমাৰ যিটো সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগতে মিচিং যুৱ মহোৎসৱো অনুষ্ঠিত হ'ব। তো ইয়াতে আজি যিটো মুৰং নিৰ্মাণ হ'ব, মুৰঙৰ যিটো লাইখুটা স্থাপন কৰা হ'ব, মিচিং পৰম্পৰাগত ৰীতি নীতি প্ৰথাৰে কৰা হ'ব। আৰু সেইকাৰণে ইতিমধ্যে যিটো গছৰে লাইখুটা নিৰ্মাণ কৰা হ'ব সেইটো মানে যিকোনো গছ হ'ব নোৱাৰিব। মিচিঙৰ বিশ্বাস মতে এইটো চটিয়নি গছ হ'ব লাগিব। এই চটিয়নি গছটোক মানে যিকোনো মানুহে কাটিব নোৱাৰিব। সেইটো কুমাৰী ছোৱালীজনীয়ে নদীৰ পৰা পানী তুলিব লাগিব। সেই পানীটো তাতে দি আৰু আপং পিদে বুলি কয় আমাৰ সৈতে জলাঞ্জলি দি তাৰপিছতে এটা কোঠাৰ সেই মানে ছোৱালীজনীয়ে আমাৰ যিটো কুমাৰী ছোৱালীজনীয়ে যি যুৱকে বা যিগৰাকী মানুহে কাটিব গছটো সেই কোঠাৰটো দিব লাগিব। তাৰপাছতে গছ কাটি গছটো কটাৰ পিছত য'ত মুৰং নিৰ্মাণ কৰা হ'ব তালৈ টানি নিব লাগিব। ৰাইজে টানি নিব লাগিব। টানি অনাৰ পাছতে কিমান ওখ নিৰ্মাণ কৰা হ'ব সিমানতে কাটি মেলি স্থাপন কৰিব লাগিব। সেইটো আজিলৈকে কোনো অনুষ্ঠান কৰা হোৱা নাই। আৰু ক'বলৈ গ'লে আধুনিক সভ্যতা আৰু যিটো সমাজ ব্যৱস্থাৰ মাজত মিচিংসকলে বহুত নিজস্ব ৰীতি নীতি স্বকীয় বৈশিষ্ট্য হেৰুৱাই পেলাইছে। সেইকাৰণে মিচিং মিচিং জাতীয় সংগঠনৰ সহযোগ পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে। সংৰক্ষণ কৰিলে নহ'ব, বিকাশ কৰিব লাগিব। আৰু বিকাশটো মুখৰে নহয়, আপুনি হাতে কামে কৰিব লাগিব। আৰু সেইকাৰণে আজি পোনপ্ৰথমবাৰৰ বাবে মিচিং জাতীয় এনেকুৱা অনুষ্ঠানত এইটো কৰা হৈছে। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিল অৰ্নিছ ইণ্ডিয়া 24।